Sorry guys, জম্মু কাশ্মীৰ বৈষ্ণোদেৱী মন্দিৰ ঘূৰি আহি মই ঘৰ পাই গ'লোঁ কিন্তু ভিডিঅ'হে দিব পৰা নাছিলোঁ এটা বিশেষ কামত মই বিৰাটেই ব্যস্ত হৈ গ'লোঁ চ' মিনি ভ্লগ বুলি কৈ ভিডিঅ'টো অকণমান দীঘল হ'ব চাই থাকক হেল্ল' গাইজ মই মুনিন্দ্ৰ মোৰ ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চাইছে যদি গম পাব যে আমি ৰাতি ধুনীয়াকৈ খাই বৈ হোটেল ৰুমত শুই দিলোঁ আৰু ৰাতি 2টা বজাতে আমাৰ যোৱা কথা আছিল বৈষ্ণোদেৱী মন্দিৰত ট্ৰেকিং কৰিবৰ কাৰণে চ' আমি ৰেডি হৈ আছোঁ কিন্তু এতিয়া ৰাতি 2টা বাজিছে 2টা বাজি অকণমান পাৰ হৈ গ'ল কিন্তু আপোনালোকক কৈ দিওঁ যদি আপোনালোকে কেতিয়াবা বৈষ্ণোদেৱী মন্দিৰ আহে তেতিয়াহ'লে এইটোৱে পাৰফেক্ট টাইম আপোনালোকে ট্ৰেকিং ষ্টাৰ্ট কৰাৰ কাৰণে কিয়নো বহুখিনি ডিষ্টেঞ্চ আছে বহুত আপোনালোকে খোজ কাঢ়িব লাগিব চ' আপোনালোকে যদি এইটো টাইমত খোজ কাঢ়ে দেন আপুনি সোনকালে দৰ্শন কৰিব পাৰিব আৰু আপুনি এইডাল কিনিব নাপাহৰিব এইডাল আপোনাৰ মাত্ৰ 20 টকা ল'ব কিন্তু আপোনাক ট্ৰেকিং কৰিবৰ কাৰণে এইডালে বিৰাটেই সহায় কৰিব প্ৰায় 14-15 কিলোমিটাৰ খোজ কাঢ়িবৰ কাৰণে এতিয়া আমাৰ এইডালে সাৰথি আমিও আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ 2 ঘণ্টামান খোজ কাঢ়ি বহুখিনি ওপৰ আহি পাই গ'লোঁ এয়া ওপৰৰ পৰা জম্মু আৰু কাশ্মীৰৰ তলৰ দৃশ্য এই 2টা বজাত অকল আমিয়ে ট্ৰেকিং কৰি থকা নাই আমাতকৈ আগতে বহুত মানুহে ট্ৰেকিং ষ্টাৰ্ট কৰি দিছে আপোনাৰ মনত যদি প্ৰশ্ন হৈছে 15-16 কিলোমিটাৰ খোজকাঢ়ি বৈষ্ণোদেৱী মন্দিৰ কেনেকৈ চাব যাম টেনশ্যন নল'ব ইয়াতে ঘোঁৰাৰো ব্যৱস্থা আছে ডোলাৰ ব্যৱস্থাও আছে ইনফেক্ট আপোনাৰ যদি মাল আছে হেলিকপ্টাৰতো যাব পাৰিব গাইজ ৰাতি 2টা বজাত ওলাইছিলোঁ এয়া চাওক পোহৰ হৈ গ'ল প্ৰায় 6 ঘণ্টামান খোজকাঢ়ি বৈষ্ণোদেৱী মন্দিৰৰ আধাতকৈও বেছি বাট আমি পাৰ হৈ আহিলোঁ ফাইনেলি এয়া বৈষ্ণোদেৱী মন্দিৰ আহি পাই গ'লোঁ মন্দিৰটো দেখিবলৈ ইমানেই ধুনীয়া প্ৰায় 15-16 কিলোমিটাৰ খোজকাঢ়ি আহি মন্দিৰটো যেতিয়া দেখিলোঁ গোটেই দুখ ভাগৰ নোহোৱা হৈ গ'ল গাইজ এতিয়া দিনৰ প্ৰায় 11টা বাজিছে আৰু আমি মন্দিৰ দৰ্শন কৰিবলৈ যাবলৈ ওলাইছোঁ কিন্তু দুখৰ কথা হ'ল আপোনালোকক যদি মন্দিৰৰ ভিতৰ ভাগে এবাৰ দেখুৱাব পাৰিলোঁ হয় ভাল লাগিল হয় কিন্তু মন্দিৰৰ ভিতৰত মোবাইল ফোন লৈ যাব এলাও নাই সেইটো কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিম এতিয়া আপোনালোকে অকণমান ৰৈ দিয়ক ময়ো ধুনীয়াকৈ ভিতৰত গৈ সেৱাটো জনাই আহোঁ আৰু লগ পাম নতুন ভিডিঅ'ত কাশ্মীৰৰ লাষ্ট এটা ভিডিঅ' দিবলৈ বাকী আছে বৰফৰ মাজত ফুৰিব যোৱা সৌৱা হৰিণৰ পোৱালি এটা দেখিবলৈ সৌভাগ্য হ'ল আজিলৈ ভিডিঅ'টো ইমানে লগ পাম অন্য এটা ভিডিঅ'ত আপোনালোকে ভালে থাকক ময়ো ভালে আছোঁ কিপ ছাপৰ্টিং মি বাই বাই